বহুত দিনৰ পৰা এটা ঠাইত যাম বুলি ভাবি আছিলোঁ, সময়হে হোৱা নাছিল আৰু আজি দুয়োজনে তালৈকে ওলালোঁ। দেখুৱাম বাৰু আপোনালোকক। আৰু পাই গ'লোঁ কচুবিল। কচুবিলৰ পৰা ইউটি ৰোড হয় 2 কিলোমিটাৰ, ভিতৰত মেইন ৰোডৰ পৰা 1 কিলোমিটাৰ। আৰু হাই গাইজ, নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাৰ্জুজ ব্লগ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু আজি অকণমান ফুৰিব আহিছোঁ। আহক, আপোনাক দুটামান কথা সুধোঁ। আজি ভেলেণ্টাইন ডে বুলি উত্তৰ দিব লাগিব। মোক কেতিয়া লগ পাইছিল ফাৰ্ষ্ট? কিমান তাৰিখে? মে' মাহৰ কিমান তাৰিখে? মে' মাহৰ 16 তাৰিখে। মে' নহয়, মাৰ্চ মাহৰ 16 তাৰিখে। মাৰ্চৰ 16 তাৰিখে। ইমান মনত থাকে। আৰু ফাৰ্ষ্ট ডেটিং কেতিয়া হৈছিল আমাৰ চাব যোৱাৰ পিছত? মনত নাই? কিয় মনত নকৰিলি? কিয় মনত কৰক আৰু কওক। 10 দিনমান পিছত। প্ৰেম আগতে হৈছিল নে পিছত হৈছিলে বিয়াৰ? ক'ব লাগিব আজি, কওক। আজি আগতে হোৱা নাছিল হয় নেকি? আজি বোলে কিবা প্ৰেমৰ দিন। আপুনি কি আজিও প্ৰেম কৰে নে কি সদায় কৰে? প্ৰেম বুলি স্পেচিয়েল ডে একো নাই। মানুহৰ সদায় প্ৰেম হ'ব পাৰে আৰু প্ৰিয়জনক ভাল পাবলৈ নিৰ্দিষ্ট এটা দিনৰ প্ৰয়োজন নহয় বুলি মই ভাবোঁ। সদায় ভাল পাব পাৰি। প্ৰেম বুলি স্পেচিয়েল ডে একো নাই। মানুহৰ সদায় প্ৰেম হ'ব পাৰে আৰু প্ৰিয়জনক ভাল পাবলৈ নিৰ্দিষ্ট এটা দিনৰ প্ৰয়োজন নহয় বুলি মই ভাবোঁ। সদায় ভাল পাব পাৰি। আৰু কোনোবাই সুধি আছিল যে আজি ক'ৰবাত যাম নেকি বাৰু, কিন্তু ভেলেণ্টাইন ডে বুলি নহয়। আমি এনেকৈ মাজে মাজে ঘূৰা ফুৰা কৰিয়ে থাকোঁ আৰু যেতিয়া ইচ্ছা যায় আমি তেতিয়াই আহোঁ। অকল ভেলেণ্টাইন ডে বুলি নহয় আৰু এয়া হৈছে পানেৰী চাহ বাগানৰ কলঘৰ। এইফালে বাগানৰ ভিতৰৰ ফালে যাব পাৰি আৰু এনেকৈ আহি এইটো মন্দিৰ, শিৱ মন্দিৰেই হ'ব লাগে চাগে, নাজানো, মই ভালকৈ নাচালোৱেই। আৰু এইফালে এনেকৈ টাৰ্ণিং ল'ব লাগে। আমি য'ত যাব খুজিছোঁ আজি মেইন ইউটি ৰোডৰ পৰা 1 কিলোমিটাৰ হ'ব। গাঁওখনৰ নাম ফুলকুচি। আৰু পাই গ'লোঁ ভুটীয়া পুখুৰী। আৰু ইয়াত মই আগতে আহিছোঁ 3বাৰমান, কিন্তু হ'লেও মোৰ আহি ভালেই লাগে। আজি ভাবিছোঁ আপোনালোককো দেখুৱাওঁ। আৰু আহিব পাৰে ইয়ালৈ, বহুত ধুনীয়া লাগে। খানা খাবলৈ আহিব পাৰে, এনেই ফুৰিবও আহিব পাৰে। সেইফালে আছে নদীখন। আৰু পুখুৰীত মাছবিলাকে একদম পানী খাই আছে। মাছবিলাক বহুত ডাঙৰ হৈছে আৰু ধুনীয়াকৈ পানী খাই আছে। চাই বহুত ভাল লাগিছে আৰু বহুত পৰিষ্কাৰ হয় ভুটীয়া পুখুৰী পানীবিলাক। আৰু যেতিয়া পুখুৰীত পানী বেছি হয়, এই ডুমটোৰে ওলাই যায়। ইয়াতে এখন গেট আছে, গেটখন দাঙি দিয়ে। তোমালোকে সদায় গা ধোৱা নে কি ইয়াতে? সদায় গা ধোৱা? হা? এতিয়া গা ধুবা? যোৱা। ওচৰৰ পৰা যোৱা, পৰি দুখ পাবা তাতে। আৰু সিহঁতে মানে জপে আমাক দেখাইছে আৰু মানে বৰ ফূৰ্তি লাগিছে আৰু সিহঁতৰ, আমি যে ভিডিঅ' কৰি আছোঁ।
আৰু ইফালে ওলোটাকৈও জাপ মাৰি দেখুৱাইছে বাবুজনে। ময়ো অকণমান নামি গ'লোঁ। পানীখিনি লাৰিবৰ কাৰণে বহুত ধুনীয়া চাফা হয় ইয়াৰে পানীবিলাক, আৰু একদম তলৰ ফালে দেখা পোৱা যায় তলত কি আছে। আৰু ফটো উঠিলোঁ, সিহঁতে ফটোখন ক্লিক কৰি দিলে। ডুংটোত এতিয়া পানী নাই, আৰু বাৰিষা সময়ত খেতি কৰিবৰ কাৰণে ইয়াৰ নদীৰ পৰা পানী লৈ যায়। গেট আছে, গেটখন উঠাই দিলে পানীবিলাক পথাৰৰ ফালে গুচি যায়। পানী কম থকাৰ বাবে নদীখনত এখন গেটেই খুলি থৈছে আৰু বাকীবিলাক বন্ধ কৰি থৈছে। আৰু গেটখনৰ ওপৰেৰে গৈ সেইফালে 10 নম্বৰ পানীৰ বাগান লাইনত যাব পাৰি। আৰু মানুহবিলাক এইফালেৰে অহা যোৱা কৰিয়ে থাকে, বাগানৰ যিবিলাক মানুহ। আৰু ইয়াৰ পৰা মন্দিৰটো বহুত ধুনীয়া লাগিছে। চুইচ গেটখনৰ পিছফাল নদীটো, আৰু এইফালে এনেকৈ নদীৰ পাৰেৰে অহা যোৱা কৰিব পৰা কাষে কাষে ৰাস্তা আছে। আৰু ইয়াত খানা খাবলৈও আহিব পাৰি, কিন্তু লেতেৰা কৰিব নোৱাৰিব। ইয়াতে চাফা কৰি থৈ যাব লাগিব খানা খোৱাৰ পিছত, আৰু বাগানৰ ভিতৰত খাব নিদিয়ে, কাষত খাব পাৰি। তেওঁলোকে অহা যোৱা কৰিয়ে থাকে এইফালেৰে। আৰু নদীৰ পাৰে পাৰে এইটো ৰাস্তাৰে গৈ মেইন ৰাস্তা মানে ইউটি ৰোডত উঠিব পাৰি। আৰু এইফালে এইটো হৈছে ভুটীয়া পুখুৰী শিৱ মন্দিৰ, মানে ভুটীয়া পুখুৰীৰ পাৰতে আছে মন্দিৰটো। বহুত ধুনীয়া হয়। মন্দিৰটোৰ দুয়োফালে চিৰি আছে, দুফালৰ পৰাই সোমাব পাৰি ভিতৰত। আৰু মন্দিৰটোৰ তলত ধুনীয়া এখন ফুলনি আছে, আৰু ফুলনি বুলি ক'লেতো মই যামেই ওচৰত। আৰু এইফালে ডেণ্ঠাছ ফুলবিলাক লগাইছে মাটিতে, বহুত ওখ হৈ গৈছে। টাবত লগালে ইমান ওখ নহয় ফুলবিলাক। আৰু কেলেণ্ডুলাবিলাকো ধুনীয়াকৈ ফুলিছে। বহুত ধুনীয়া লাগিছে, বহুত ফুল লগাইছে। দ্বিতীয়খন দুৱাৰ, প্ৰথমখন দেখুৱাই নাই বাৰু আপোনালোকক। এইটো ভুটীয়া পুখুৰীৰ ফালৰ পৰা আহোঁতে এইখন দুৱাৰ, মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰা। আৰু শিৱজীৰ ফালে কিবা এটা দি দিলোঁ। আৰু এইবিলাক ফুলবিলাক এইফালৰ পৰাও দেখুৱাইছোঁ অকণমান। বহুত ধুনীয়া লাগিছে ফুলনিখন।
আৰু এখন হৈছে প্ৰথমখন দুৱাৰ মানে সন্মুখৰ পৰা। আৰু এখন ফটোকে উঠি দিলোঁ ইয়াতে। আৰু তাৰপিছত আমি অকণমান গীতিবাৰী ফালে ফুৰিব আহিলোঁ, গীতিবাৰী দলঙত। আৰু ইয়াত আবেলি সময়ত ফুৰিব আহি বহুত ভাল লাগে। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু গাড়ীখন ইয়াত ৰখোৱাৰ পিছত আমি অকণমান প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলোঁ। নদীখনত যদিও পানী নাই কিন্তু বহুত ভালেই লাগে ইয়াতে আহি মোৰ, আৰু মাজে সময়ে আহি থাকোঁ। আৰু তাৰ পৰা ওলাই আমি আহি কিবা এটা খাব ৰখিলোঁ ইয়াতে। পকৰি বনাইছে নেকি? আৰু আমি চাওমিনকে খাওঁ বুলি চাওমিন অৰ্ডাৰ দিলোঁ, এগ চাও। কিন্তু ইয়াৰে চাওমিনটো বনোৱাত একেবাৰে ভাল হোৱা নাই, কেঁচা কেঁচা হৈ আছে আৰু এৰি দিলোঁ আমি। কিন্তু ইয়াৰ চাহৰ সোৱাদটো খুব ধুনীয়া, বহুত ধুনীয়াকৈ বনাই দিছে চাহ দুকাপ। আৰু তাৰপিছত আমি ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ।